দেবু, দেবু, ভিতৰতে সোমাই কি কৰি আছ? এইফালে আহচোন। ফোনটো বাহিৰে তই একো চিনি নাপাও। মোবাইল লৈছো তুমি যে এনে কৈ থাকা তুমি খালি মই মোবাইলটোকে টিপি থকা দেখা আগবেলা কিমান কাম কৰিলো বাৰীত হ'ব ফালি দিছ। তুমি চাবাগেচোন বাৰীত কোৱা কিয় মাতিছিলা বজাৰৰ পৰা আহগৈচোন। মোৰ যাবলৈ মন যোৱা নাই, ভাগৰ লাগিছে। এনেনো কি কাম কৰিলা তোমাৰ ভাগৰ লাগিছে মই নোৱাৰো দে বজাৰ কৰিব যাবলৈ কিয় নোৱাৰ? মোৰ লাজ লাগে বজাৰ কৰিবলৈ হ'ব এনে লাষ্টাৰ, এনে লাগ চাহাবটো বজাৰ কৰিব যাব লাজ লাগে তাৰ কথা ক'বলৈ যা। নাযাওঁ মই দেখিছ ল'ৰাটোৱে এটা কথা নুশুনে। হেৰা ক'ত সোমাই থাকানো? ভিতৰটোৰ বাহিৰে একো চিনি নোপোৱা নেকি? বাহিৰত কি হৈ থাকে গমেই নোপোৱা? কি হ'লনো ইমান মৰটো খালি থাকে যে ক'ব লগা আছে যদি ওচৰলৈ যাব নোৱাৰে নেকি এনি টাইম চিঞৰ বাখৰ উফ ৰাম পাগল হৈ গৈছো দেই এতিয়া মইহে চিঞৰ বাখৰ কৰিলো নে? আৰু কোনে কৰিছে মই কৰিছো তুমিয়েতো কৰিছা। তোমালোকক মাতিলেও খং কৰা। হ'ব কিয় মানিছে সেইটো কওক মাজনী ক'লে গ'ল? তাহাঁতে ক'ৰবাত গ'লে মোক কৈ যায় নেকি নে আপুনিয়ে কৈ যায় ল'ৰা ছোৱালী কেইটা ডাঙৰ হ'ল, তুমি চম্ভালিব নোৱাৰা যে কিয়? চম্ভালিব লাগে আপুনি কি কৰি থাকে মোৰ কথা শুনিলেহে ক'ত শুনিব? তুমি জানো কাৰোবাৰ কথা শুনা? হ'ব এতিয়া মোক দুখ দিব নালাগে আৰু কাক ক'ম? ছোৱালীজনী ডাঙৰ হৈছে, এতিয়া চকু কাণ দিব হ'ল। ক'ত যায় কি কৰে সেইবোৰ জনা তোমাৰ দৰকাৰ। হ'ব মোক জ্ঞান দিব নালাগে মই জানো মই কি কৰিব লাগে মই যাওঁ একো কথা নাই যদি এনেই চিঞৰ বাখৰ কৰি নাথাকিব ককা চাবা লাহে পৰিবা মাজনী তহঁত ক'ত গৈছিলি? আমি এনেই ৰাস্তাৰ ফালে ওলাই গৈছিলো ককা ঘৰটোতে সোমাই আমনি লাগিছে কিমাননো শুই বহি থাকিব অলপ খোজ কঢ়াই আনিলো মনটো ভাল লাগিল দেহাটো ভালে থাকিল তাকে তই মাৰক কৈ যাব পাৰ। কৈয়েতো গৈছো মাক ঐ তই মোক কেতিয়া কলি হা আৰু তোৰ কাম বন নাই পঢ়া শুনা নাই এইবোৰ কৰি ফুৰিছ যে মা তুমি ইমান মিছা মাতিব পাৰা নে তুমি অথনি ফোনত কথা পাতি থাকোঁতে মই যাওঁ বুলি কোৱা নাই ককাক লৈ আৰু তুমি যোৱা বুলি ক'লা এতিয়া আকৌ দেউতাৰ আগত এনেকৈ কৈছা যে বোৱাৰী মাজনীক বেয়াকৈ নকবা, মাজনীক মইহে লগ ধৰি লৈ গৈছিলো। হ'ব ককা তুমি ভিতৰলৈ যোৱা আগতে গৈছো যা মাজনী তয়ো অলপ ৰেষ্ট লৈ পঢ়গৈ। মা ককাক যেনিবা মই অলপ উলিয়াই লৈ গলো তাতে তোমাৰ কি ক্ষতি হ'লনো এনেই যে পঢ়া শুনা কথা নোকোৱাই এতিয়া কিয় ক'লা আৰু দেউতা তুমি মাক অলপ বুজাবা হ'ব তই মোক জ্ঞান দিব নালাগে সঁচা কথা ক'লে লাজ পোৱা মা মোৰ মুখে তৰ্ক নকৰিবি মাজনী তৰ্ক কৰা নাই সঁচা কথা কৈছো তুমি ভালহে পাব লাগিছিল কৈছা আকৌ পঢ়া শুনা নাই ক'ত ঘূৰি ফুৰিছ দেখিবলৈ মন নাযায় তোকনো কোনে চাই থাকিবলৈ কৈছে নাচাবি আকৌ এটা কথা মনত ৰাখিবি তই মোক তেনেকৈ কথা নকবি মই তোৰ মাৰে নহয় মাহী মাৰে গম পালি মৰম কৰিছো বুলি মূৰৰ ওপৰত উঠি নাচিবলৈ চেষ্টা নকৰিবি পাগলবোৰ কৰবাৰ ভাল কলগৰ সোপা মোৰ ডিঙিত লাগিল মাৰৰ লগতে গুচি নগলি কিয় তই এতিয়া যে মোৰ মূৰটো খাইছ পমিলা তুমি অলপ বেছি কৰিছা, মনে থাকা। হ'ব দিয়া দেউতা তুমি এতিয়া কৈ দেখাব নালাগে জানো মই তোমালোকৰ কথা কোৱা মই থকাৰ কাৰণে তোমালোকৰ অশান্তি হৈছে বুলি হৈছে যা গুচি যা এইখন ঘৰৰ পৰা পাৰিবি যাব দাঁত আছে তোৰ ফ্ৰীতে খাবলৈ পাই আছো ফ্ৰীতে পিন্ধিবলৈ পাই আছো কিয় যাবি নাযাও মোৰ মূৰটোহে খাবি মই তোমাক কৈছো নে মনে থাকা বুলি? মোৰ খং উঠিলে কিন্তু বেয়া হ'ব কথা। যোৱা তুমি ভিতৰলৈ যোৱা। কৈছে যে আপোনাৰ জীয়েকক নকয় কেলে জীয়েকক হ'লে একো ক'ব নোৱাৰে মোক হ'লে খুব চাকৰ নহয়তো কাৰোবাৰ কথা শুনি থাকিবলৈ হ'ব কৈছোতো মই যামগৈ বুলি নাথাকো এইখন ঘৰত মাজনী তই মনে থাকচোন। মই নাথাকো মনে নাথাকো মই এইখন ঘৰত যা ওলাই গৈছে যদি যা আৰু এইখন ঘৰত ভৰি দিবলৈ নাহিবি নাহো কেতিয়াও নাহো মাজনী ৰচোন। কিহৰ কাৰণে ৰখাই আছে আপুনি তাইক তোমাৰ মূৰটো পাগল হৈছে নেকি? মোৰ একো হোৱা নাই আপোনাৰহে কিবা হৈছে ওলাই গৈছে যাওক ভালহে আমাৰ খৰচ কমিব এই চব পাগল চবৰ লগত কথা পতাই বেকাৰ। যি কৈ থাকক এতিয়া মোৰ গাত কথা নালাগে ওলাই গ'ল যেতিয়া এইখন ঘৰৰ পৰা চিন্তা নাই কিমান আৰু খুৱাই পিন্ধাই ৰাখিম নিজৰ ল'ৰালে সাঁচিব লাগে সেইবোৰ নাই এই মানুহজন খালি জীয়েকক দিব লাগে ল'ৰালৈ চিন্তা নাই দুই পইচা সাঁচিব লাগে ল'ৰা ডাঙৰ হৈ আহিছে নাই সেইবোৰ চিন্তা নাই বুঢ়াটোলৈ ইমান চিন্তা নাই বুঢ়াটো ভালেই এইজনীহে ডাইনীজনী লোকৰ ওপৰত খাই তেল বাঢ়িছে অলপ শুয়ে লওঁ টেনচন এটা দূৰ হ'ল আজি ৰাতি ধুনীয়া টোপনি আহিব ল'ৰাটো ক'ত গ'ল আকৌ দেবু দেবু এই মাজনী যে কিয় যে চিঞৰি থাকে মাথাটো বেয়া কৰি দিব দেই ইহঁতে কি হ'ল কোৱা মই ভিতৰত আছো বহি আছো ভিতৰত যাব নোৱাৰো তুমি আহা গৰম লাগিছে তোৰ ইমান গৰম লাগিছে নে গৰমত গৰম নালাগি ঠাণ্ডা লাগিব নেকি কি হ'ল কোৱা কিয় ইমান চিঞৰি আছা ভাল খবৰ এটা আছে ভাল খবৰ কি ভাল খবৰ ডাইনীজনীক ঘৰৰ পৰা খেদিলো কি সঁচাকে কৈছা নে নাজানো ঘৰৰ পৰা যাওঁগে বুলি গুচি গৈছে বাপেৰে পিছে গৈছে আকৌ আহে যদি নাজানো এইবাৰ আহিলে কিন্তু বেলেগ টৰ্চা কৰিম মই এইবাৰ ময়ো টৰ্চা কৰিম তাইক লোকৰ ওপৰত খাই তাইহে আকৌ মোক অৰ্ডাৰ দিবলৈ আহে দিম নহয় মজা ময়ো আহে যদি আকৌ আহিবতো নালাগে লাজ থকা মানুহে নাহে তোক যদি আকৌ বাপেৰে কিবা কয় তই একো মুখে নকবি দেই তলমূৰ কৰি শুনি থাকিবি দুই এদিন ক'ব আৰু হ'ব শুনিম সেইজনী গ'ল যেতিয়া এতিয়া একো চিন্তা নাই নহয় সেইজনীহে দেউতাক কথা লগাই থাকে দেউতাক মই পইচা এটা বিচাৰিলেও নিদিয়ে তাইক হ'লে দিয়ে তাৰ শুন উলিয়াম নহয় এতিয়া মই বাপেৰক দেউতাই মোক বজাৰ কৰিব যাব দিছে
মাতিছিল মই নগলো কিয় নগলি আকৌ ইমান গৰম আৰু মোৰ বজাৰ কৰিব যাব লাজ লাগে কিহৰ লাজৰ কথা আছে যা এইটোৱে চান্স ভাল সুযোগ মই লিষ্টখন দি দিছো কি নাই হ'ব দিয়া তুমি কৈছা যেতিয়া যাওঁ আৰু যা ওলাই লগে হ'ব দিয়া এজনী গ'লগে এতিয়া মোৰ ৰাজত্ব যাওঁ দেৰি হ'লে আকৌ মায়েহে গালি দিব বেছিকে ভাবিবলৈও ভয় লাগে নহয় তুমি মোক নিথৰুৱা কৰি কিয় এৰি গুচি গ'লা মোৰ বৰ কষ্ট হৈছে লৈ যোৱা তোমাৰ লগলৈ মোকো মা মই আৰু সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ থকাৰ কাৰণে তেহেঁতে বহুত অশান্তি পায় আগতে আকাৰে ইংগিতে কয় আজি প্ৰকাশ কৰি দিছে মই আৰু কেতিয়াও নাযাওঁ সেইখন ঘৰলৈ